আমাৰ ইউটিউব চেনেল অমল দাসলৈ আজি আমি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ কাষ চাপিছোহি আৰু ভিডিঅ'টোৰ টপিকছ হৈছে কেনেকৈ কম্পিউটাৰত ফেচবুক খুলিব পাৰি। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ক্ৰোম ব্ৰাউজাৰত যাম, ক্লিক কৰিলোঁ। আমি ক্ৰোম ব্ৰাউজাৰত আহি গ'লোঁ, মেক্সিমাইজ কৰিলোঁ আৰু আমি ইয়াতে সার্চ বাৰত ক্লিক কৰিম। সার্চ বাৰত ক্লিক কৰিম fb facebook.com আহি গৈছে, ইয়াতে fb.com বুলি আছে, ক্লিক কৰিলোঁ। তো ফেসবুক লগ ইন অর সিং আপ আমি ইয়াতে সিম্পল ক্লিক কৰিলোঁ। এটা সার্চ হৈ আছে, ইয়াতে মোৰ ভাইটিৰ একাউণ্টটো খোলা আছে। তো ইয়াতে দেখাইছে, যদি আপোনাৰ একাউণ্ট থাকে তেতিয়াহ'লে খোলা হ'ব, দেখুৱাব, শ্ব' কৰিব। আৰু আমি নতুন একাউণ্ট খুলিম, যিহেতু কাৰেক্ট নিউ একাউণ্ট, তাৰ মানে ইয়াতে নতুন একাউণ্ট ফেসবুক একাউণ্ট খুলিব পাৰি। সো ফাৰ্ষ্ট নেম, সাৰনেম, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, নিউ পাছৱৰ্ড, এইবিলাক ডিটেইলছ ইয়াতে আমি ফৰ্মখন ফিল আপ কৰিব লাগিব। আমি ক্লিক কৰিলোঁ আৰু নাম লিখিলোঁ। মই ইয়াতে মানৱ লিখিলোঁ। আপোনাৰ নিজৰ নামত যদি ফেচবুক খুলিব বিচাৰে আপোনাৰ নামটো ইয়াতে দি দিব, যোনে খুলিব বিচাৰে তাৰ নামটো দি দিব আৰু ইয়াতে তাৰ উপাধিটো সাৰনেম বুলি থাকিব, মই দাস বুলি দি দিছোঁ। ইয়াতে মোবাইল নাম্বাৰ দিব পাৰে বা ইমেইল এড্ৰেছ দিলেও হ'ব, মাত্ৰ সেই মোবাইল নাম্বাৰটো আপোনাৰ কাষত থাকিব লাগিব, কিয়নো তাত এটা OTP আহিব আৰু সেই OTPটো আপুনি ইয়াতে ফিল আপ কৰিব লাগিব। নিউ পাছৱৰ্ড, আপোনাৰ মনৰ ইচ্ছা যিটো মনত থাকে এটা পাছৱৰ্ড, পচন্দৰ পাছৱৰ্ড লৈ ল'ব। দেন তাৰপিছত ডেট অফ বাৰ্থত যাব, আপোনাৰ যি ডেট অফ বাৰ্থ হয় বা যাৰ নামত খুলি আছে, যাৰ যি ডেট অফ বাৰ্থ হয় ফিল আপ কৰি ল'ব। আৰু পাছৱৰ্ডটো 8টাৰ ওপৰত হ'ব লাগিব, সেইটো কথা মনত ৰাখিব। চ' আমি ইয়াতে ডেট অফ বাৰ্থটো মই 24 তাৰিখ লৈ লৈছোঁ। তাৰপিছত জুন, এইটো মান্থ হয়, আপুনি কোন মাহত জন্ম হৈছিলে সেই মাহ হিচাপত আপুনি দিব পাৰে, মই নৱেম্বৰ দি দিছোঁ। আৰু চনটো, জন্ম চনটো দি দিব, ইয়াতে মই 1997 চন দি দিছোঁ। ঠিক আছে, চবখিনি কৰাৰ পিছত ইয়াতে আহিব ফিমেল, মেল এণ্ড কাষ্টম। আপুনি কোনটো জেণ্ডাৰ, আপুনি ল'ৰা নে ছোৱালী নে থাৰ্ড জেণ্ডাৰ আপুনি। তো মই ল'ৰা হয়, তো মেল ক্লিক কৰিম। তো ইয়াতে দিছে, ক্লিক কৰিছোঁ। এতিয়া মই ইয়াতে চিং আপ কৰিম, ঠিক আছে। তো মই চিং আপ কৰি দিম। তো ইয়াতে কৈ আছে, দেখিছে ফেচবুক FB, ইয়াতে আহিছে FB বুলি। এই OTPটো আমি ক্লিক কৰিব লাগিব। আমি ক্লিক নকৰোঁ, কিয়নো আমাৰ একাউণ্ট আছে। চ' আপুনি যিটো নাম্বাৰ দিছিলে তাতে এটা OTP আহিব আৰু এই OTPটো ইয়াতে ফিল আপ কৰিব লাগিব, ঠিক আছে। আৰু এতিয়া আমি লং আউট কৰি দিলোঁ। তো মোৰ ইয়াতে একাউণ্ট আছে আৰু ইয়াতে দেখিছে এটা শ্ব' হৈছে, মই এই নামটোত খুলিছিলোঁ, কিন্তু মোৰ যিহেতু একাউণ্ট আছে আপোনালোকক এটা আধি দেখুৱাই দিছোঁ। তো মই মোৰ একাউণ্টত ক্লিক কৰিম, পাছৱৰ্ড ক্লিক কৰিম, মোৰ নিজৰ পাছৱৰ্ড। অলপ আগতে আপোনালোকক কৈছিল পাছৱৰ্ড আপোনাৰ মন পচন্দৰ, সেই পাছৱৰ্ডটো ইয়াতে ক্লিক কৰিব লাগিব খোলা হৈ যোৱাৰ পিছত।
মই মোৰ পাছৱৰ্ডটো লৈ ল'লোঁ আৰু ইয়াতে লগ ইন কৰি দিলোঁ আৰু এয়া মোৰ একাউণ্টটো খোল খাই গৈছে ঠিক আছে ইয়াতে আৰু এটা বিশেষ কথা লগ ইন আৰু সিং আপ মানে আপুনি নতুন একাউণ্ট খোলাৰ কাৰণে আৰু লগ ইন মানে হৈছে আপোনাৰ যিটো একাউণ্ট আছে তাৰ পাছৱৰ্ডটো লৈ লগ ইন কৰিলে খোল খাইছে ঠিক আছে তো এয়া ফেচবুকটো খোল খাই গ'ল আৰু আপুনি এনেকৈ দৰে ফেচবুক লেপটপত খুলিব পাৰে আৰু এইটো হৈছে ফেচবুকৰ হোম স্ক্ৰীন হয় মানৱ দাস এইটো একাউণ্ট মোৰ এইটো ভাইটিৰ একাউণ্ট চ' মানৱ দাস এইটো হোম পেজ ইয়াতে আপুনি ফ্ৰেণ্ড ৰিকুৱেষ্ট কোনে কোনে ফ্ৰেণ্ড পঠায় ইয়াতে আপুনি চাব পাৰিব আৰু ইয়াতে হৈছে SMS আপুনি যাৰ লগত চেট কৰে মেছেজ কৰে ইয়াতে মেছেজ দেখা পাব আৰু এইটো হৈছে নটিফিকেশ্যন ঠিক আছে তো ভিডিঅ'টো চাই হয়তো আপোনালোকে বুজি উঠিব পাৰিছে কেনেকৈ কম্পিউটাৰত ফেচবুক খুলিব পাৰি যদিহে আপুনি কম্পিউটাৰত ফেচবুক খুলিব নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে বুলি মই ভাবিছোঁ আৰু যদি আপুনি ফেচবুক খুলিব জানে তেতিয়াহ'লে আপুনি ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো আমি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ আনিবলৈ প্ৰেৰণা পাম আপোনাৰ এটা ছাবস্ক্ৰাইবে আপোনাৰ এটা লাইকে